हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅলৈ একবাৰ স্বাগতম জনাইছো আৰু আজি মই বনাব লৈছো ৰৌ মাছৰ মাথাৰ লগত কচু শাকৰ জালুকিয়া আৰু আপোনালোকে চাগে সকলোৱে খাইছে আৰু এতিয়া গৰমতটো এনেকৈ খাবলৈ বহুত ভাল লাগে আৰু এতিয়া মই ইয়া বনাবলৈ ষ্টাৰ্ট কৰিছো এফালে মই ইয়া কচু থুৰ লৈ লৈছো লগতে ইয়া ৰৌ মাছৰ মাথা এফালে তিনটা বিলাহী লগতে আদা নহৰু ইয়া লৈ লৈছো আৰু এতিয়া মই ইয়া কচু থুৰিখিনি ইয়া ভালকৈ সাফা কৰি পেলাই পাতখিনি ভালকৈ ইয়া চাই লৈছো আৰু ইয়া ঠাৰিখিনিৰ পৰা মই ইয়া ভালকৈ আঁহখিনি আঁতৰাই লৈছো আৰু মই যেনেকৈ দেখাইছো আপোনালোকক তেনেকৈ আপোনালোকে এইখিনি আঁতৰাই ল'ব এতিয়া মই এফালে কচু থুৰিখিনি টুকুৰা টুকুৰ কৰি লৈছো লগতে যিখিনি কুমলীয়া পাত আছিল সেই কুমলীয়া পাতখিনি মই এনেকৈ মিহি মিহিকৈ কাটি লৈছো আৰু এইখিনি এটা গুটিখিনি মই এফালে যোগাৰ কৰি ললো আৰু এতিয়া মই ইয়াত লৈছো এয়া ৰৌ মাছৰ মাথা কেইফাল লগতে তিনটা বিলাহী এটা পিয়াজ আৰু লগতে এফালে আদা নহৰু এতিয়া মই ইয়া মাছৰ মাথা কেইটাত মই ইয়াত নিমখ দিলো অলপমান হালধি দিলো ফ্ৰাই কৰি ৰাখিবৰ কাৰণে আৰু এতিয়া মই ইয়া বিলাহী কেইটা এনেকৈ টুকুৰা টুকুৰ কৰি কাটি লৈছো আৰু বিলাহীটা বেছি মিহি কৰিব নালাগে টুকুৰা টুকুৰকৈ কাটি ললেই হ'ল কাৰণ এইখিনিটো এতিয়া কচুৰ লগত দিওঁতে গলিয়ে যাব আৰু এইখিনিটা মই কাটি লোৱাৰ পাছতে ইফালে এতিয়া পিয়াজটো মই মিহি কৰি কাটি লৈছো আৰু পিয়াজটো অপচনেল হয় কিছুমানে কচু থুৰি বনালে পিয়াজটো নিদিও বাৰু এতিয়া মই ইফালে পিয়াজটো মিহি কৰি কাটি ললো লগতে ইফালে মই লৈছো তিনটা ভোট জলকীয়া আপোনালোকৰ ওচৰত যদি ভোট জলকীয়া থাকে আপোনালোকে ভোট জলকীয়া দিব কাৰণ কচু থুৰি বা কচু ভাজিত এনেকৈ জ্বলাটো খৰখকে হলেহে ভাল লাগে খাই এতিয়া মই আদা নহৰুখিনি এনেকৈ খুন্দি লৈছো আৰু এতিয়া মই ইফালে কেৰাহী এখন পাতি দিছিলো অলপমান তেল গৰম হ'ব দিছিলো আৰু তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া মই মাছৰ মাথা কেইফাল ইয়াত দি লৈছো আৰু এতিয়া মই গেছটো অকমান সিমত দি পেলাই ইয়া মাছৰ মাথা কেইফাল অলপ সময়ৰ কাৰণে ইয়া ভাজি লম এফালে এতিয়া মাছৰ মাথা কেইফাল ইয়া হৈ গৈছে মোৰ ভাজা অলপমান ভালকৈ ভাজি লৈছো আৰু কেঁচা হৈ থাকিলে পিছত আকৌ এটা গোন্ধ আহিব পাৰে সেইকাৰণে মই এইখিনি ভালকৈ ভাজি ললো আৰু হিয়া তেলতে মই এতিয়া কুটি ৰাখা পিয়াজ লগতে থেতালি থোৱা আদা নহৰুখিনি দি লৈছো আৰু এইখিনি দিয়াৰ পাছতে এইখিনিটা মই অকমান টাইম ইয়া ভাজি লৈছো এতিয়া মই ইয়াত দিছো অলপমান হালধি মানে আধা চামুচৰ জোখেৰে মই ইয়াত হালধি দি লৈছো আৰু এতিয়া মই ইয়া কচু থুৰিখিনি ইয়াত দি ললো কাৰণ বেছি সময় ভাজা নাইকিয়া আদা নহৰুখিনি তলফালৰ পৰা ধৰি আহিব পাৰে আৰু এতিয়া মই ইয়া কচু থুৰিখিনি দিয়ে ইয়াৰ ওপৰত এতিয়া মই কুটি থোৱা বিলাহীখিনি দি লৈছো আৰু গেছটো একদম মই সিমত কৰি দিছো কাৰণ গেছটো যদি আপোনালোকে হাই ফ্লেমত ৰাখে তেনেহলে তলফালৰ পৰা পিয়াজ আৰু আদা নহৰুখিনি ধৰি আহিব পাৰে আৰু লগতে মই ইয়াত তিনটা ভোট জলকীয়াও দি ললো আৰু গেছটো সিমত দি পেলাই এতিয়া মই কচু থুৰিখিনি ইয়া ভালকৈ লৰাই লৈছো তলত যিখিনি আদা নহৰু আৰু পিয়াজখিনি আছে সেইখিনিৰ লগত ভালকৈ কচু থুৰিখিনি মিলি যোৱাকে এতিয়া মই এইখিনি ভাজি আছো এতিয়া মই ইয়াত 1 চামুচৰ জোখেৰে নিমখ দি লৈছো আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দি ল'ব আৰু লগতে এতিয়া মই দিছো ইয়া অলপমান জালুকৰ গুৰি আধা চামুচতকৈ কম মই জালুকৰ গুৰি দিছো আপোনালোকৰ ওচৰত যদি গোটা জালুক থাকে সেইখিনি অকমান থেতালি পেলাই আপোনালোকে দিব পাৰিব মই আগতীয়াকৈ এইখিনি গুৰি কৰি ৰাখি দিছিলো জালুকখিনি আৰু এতিয়া মই নিমখ আৰু জালুকখিনি দিয়াৰ পাছতে এইখিনি অলপমান হেতাপাত দি লৰাই পেলাই এইখিনি মই ঢাকনা লগাই দিছো আৰু গেছটো একেবাৰে সিমত ৰাখিছো কাৰণ কচুটোৰটো নিজৰ এটা পানী থাকে আৰু সেই পানীটো উলাবৰ কাৰণে মই গেছটো সিমত দি পেলাই এনেকৈ ঢাকনাখন লগাই দিছিলো আৰু এতিয়া 5 মিনিট মানৰ মূৰত ঢাকনাখন খুলিয়ে মই এইখিনি আকৌ অলপমান লৰাই দিছো বিলাহীখিনিও লাহে লাহে গলি আহিব লৈছে আৰু এইখিনিতে অকমান লৰাই পেলাই মই আকৌ ঢাকনাখন লগাই দিম আৰু আপোনালোকক দেখুৱাৰ দৰে মই এনেকৈ ঢাকনাখন লগাই 5-10 মিনিটৰ কাৰণে কচু থুৰিখিনি ভাজি আছিলো আৰু এতিয়া মই আকৌ ইয়া ঢাকনাখন অতৰাই পেলাই ইয়া কচু থুৰিখিনি অলপমান লৰাই দিছো আৰু লগতে হেতাপাত দি পেলাই অলপমান ভাঙি দিছো কাৰণ কচু থুৰিখিনি সিজি আহিছে আৰু হেতাপাত দি পেলাই এনেকৈ অলপ অলপকে মই এইখিনি ভাঙি দিছো আৰু এতিয়া এইখিনি ভাঙাৰ পাছতে মই যিখিনি মাছৰ মাথা মই ফ্ৰাই কৰি ৰাখিছিলো সেই মাছৰ মাথা কেইফাল মই ইয়াত দি লৈছো
আৰু মাছৰ মাথা কেইফাল দিয়াৰ পাছতে মাছৰ মাথা কেইফালে মই হেতা দি পেলাই অকণমান ভাঙি এয়া কচু ঠুৰিখিনিৰ লগত মিলাই পেলাই অকণমান সময় ভাজি ল'লোঁ আৰু লগতে এতিয়া ঢাকনাখন অকণমান লগাই দিছোঁ আৰু এতিয়া মই ইয়াত ঢাকনাখন খোলাৰ পাছতে এয়া অকণমান লৰাই মই ইয়াত অলপমান মই এয়া পানী দি লৈছোঁ বেছি দিয়া নাইকিয়া মই 1 কাপ মানৰ জোখেৰে ইয়াত পানী দিছোঁ আৰু পানীখিনি দি পেলাই মই এইখিনি অকণমান সময় এয়া লৰাই দিছোঁ আৰু মাছৰ মাথাখিনিও মই এয়া পুৰা একদম ভাঙি দিছোঁ আপোনালোকে যদি অলপ গোটাকৈ ৰাখে মাছৰ মাথাটো তেনেহ'লে ৰাখিব পাৰিব আৰু এইখিনি এতিয়া মই এয়া অলপমান এনেকৈ লৰাই পেলাই ঢাকনাখন এয়া অলপ সময়ৰ কাৰণে লগাই দিছোঁ আৰু এতিয়া মই ঢাকনাখন খোলাৰ পাছতে ইয়াত মই দিছোঁ আধা বাটিমান নেমুৰ ৰস কাৰণ ডাঙৰ বিলাহীখিনিত ইমান টেঙা নাইকিয়া কণ বিলাহী দিয়া হ'লে এনেকৈ নেমুৰ ৰসটো নিদিলোঁ হয় কিন্তু ডাঙৰ বিলাহীখিনিত ইমান টেঙাটো নাইকিয়া সেইকাৰণে মই আধা বাটিমান নেমুৰ ৰস চেপি পেলাই ইয়াত দি লৈছোঁ আপোনালোকে যদি দিব বিচাৰে তেনেহ'লে এইটো দিব পাৰিব কাৰণ অকণমান কচু ঠুৰিৰ মাছৰ মাথা সৈতে ভাজিলে অকণমান টেঙা হ'লে খাই ভাল লাগে এতিয়া মই জোলটোৰ জোখ অনুসৰি অলপমান পানী দি ল'লোঁ আৰু আপোনালোকে যিটো জোখত ৰাখিব বিচাৰে সেইটো জোখতে আপোনালোকে পানীটো দি ল'ব আৰু এইখিনি এতিয়া উতল অহাৰ পাছতে আজি আমাৰ ৰৌ মাছৰ মাথাৰ লগত কচু শাকৰ জালুকীয়া জোল ৰেডি হৈ গ'ল আপোনালোকে যদি এইটো খোৱা নাইকিয়া এবাৰ ট্ৰাই কৰিব আৰু কাৰ এইটো প্ৰিয় মোক কমেণ্ট বক্সত জনাব আৰু আজিৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই